সাৱধান বৰ্তমান সময়ত ভুৱা ফোনপে ওলাইছে ভুৱা ফোনপেৰ জৰিয়তে একাংশ দুষ্ট চক্ৰই লাখ লাখ টকা লুটি ল'ব আপোনাৰ সজাগ সচেতনতাৰ বাবে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ নকৰাকৈ নাথাকিব ভুৱা পেমেন্ট কৰি আপোনাৰ পৰা লাখ লাখ টকা ল'ব পাৰে এই দুষ্ট চক্ৰ দলটোৱে ফোনপে স্ক্ৰিনিং কৰি আপোনালৈ টকা পঠাব ঠিকেই কিন্তু টকা আপোনাৰ ফোনপে আহি নাপাব ভুৱা পেমেন্টৰ স্ক্ৰিনশ্বট আৰু বলি হোৱাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি স্ক্ৰিনশ্বট নে কেলেংকাৰী শ্বট হোৱা স্ক্ৰিনশ্বটৰ জৰিয়তে প্ৰবঞ্চনা ব্যৱসায়ীসকলৰ বাবে এক প্ৰকৃত সমস্যা বিশেষকৈ যিসকলে সকলোকৰ সৈতে ব্যস্ত খাদ্যৰ ষ্টল চলাই বা জনপ্ৰিয় বজাৰত বিক্ৰী কৰে এনে পৰিস্থিতিত পেমেন্ট নিশ্চিত কৰাটো যথেষ্ট কঠিন আৰু ইয়াৰ ফলত প্ৰবঞ্চকসকলে নিৰীহ লোকক প্ৰতাৰণা কৰাৰ এক নিখুঁত সুযোগ পায় যেতিয়া প্ৰবঞ্চকে পেমেন্ট কনফাৰ্মেশ্যনৰ ভুৱা স্ক্ৰিনশ্বট সৃষ্টি কৰি নিৰীহ লোকক প্ৰতাৰণা কৰি পেমেন্ট প্ৰক্ৰিয়াকৰণ কৰা হৈছে আৰু সেই ধন নিৰীহ ব্যক্তিজনৰ একাউণ্টত জমা কৰা হৈছে তেতিয়া ইয়াক ভুৱা স্ক্ৰিনশ্বট জালিয়াতি বুলি কোৱা হয় অনলাইন পেমেন্টৰ সুবিধাই নিশ্চিতভাৱে নগদ ধন পৰিচালনা আৰু ধনৰ লেনদেনৰ দৰে ডাঙৰ সমস্যা সমাধান কৰিছে কিন্তু প্ৰতাৰণা কৰাৰ ঘটনাবোৰ যথেষ্ট দুখজনক আৰু ক্ষতিকাৰক ইয়াৰ পৰা হাত সাৰিবলৈ উপায় হ'ল অধিক সচেতন হোৱা আৰু প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা কেলেংকাৰী কেনেকৈ ভুৱা স্ক্ৰিনশ্বট তৈয়াৰ কৰে প্ৰবঞ্চকে মূল পেমেন্ট নিশ্চিতকৰণ বাৰ্তা এপ পৃষ্ঠা সম্পাদনা কৰি ভুৱা স্ক্ৰিনশ্বট সৃষ্টি কৰা ৱেবছাইট আৰু এপসমূহ সহজেই ধৰা পৰে গুগলত এটা সাধাৰণ সন্ধানে প্ৰবঞ্চকসকলক এই ধৰণৰ প্ৰবঞ্চনাৰ বাবে বহুত বিকল্প প্ৰদান কৰে প্ৰবঞ্চনামূলক পৰিস্থিতি ইয়াত কিছুমান সাধাৰণ পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰা হৈছে য'ত পেমেন্ট নিশ্চিতকৰণৰ বাবে ভুৱা স্ক্ৰিনশ্বট ব্যৱহাৰ কৰা হয় এইটো পঢ়ক যাতে আপুনি এনে ফাণ্ডৰ পৰা হাত সাৰিব পাৰে অফলাইন ব্যৱসায়িক বিভ্ৰান্ত কৰা প্ৰায় এনেকুৱা হৈছে এজন ব্যৱসায়ী হয় অতি ব্যস্ত বা অন্যমনস্ক হৈ পেমেন্ট নিশ্চিতকৰণ চাব নোৱাৰে প্ৰবঞ্চকসকলে এই দুৰ্বলতা শোষণ কৰি ব্যৱসায়ৰ পৰা সামগ্ৰী বা সেৱা লাভ কৰিবলৈ ভুৱা স্ক্ৰিনশ্বট ব্যৱহাৰ কৰে অনলাইন ব্যৱসায় জালিয়াতি আন কিছুমান ক্ষেত্ৰত যেনে ইনষ্টাগ্ৰাম ব্যৱসায় য'ত প্ৰতিটো অৰ্ডাৰৰ ভিত্তিত নতুন গ্ৰাহক সৃষ্টি কৰিব পাৰি আৰু গ্ৰাহকৰ অভিজ্ঞতা উন্নত বচাই ৰাখিবলৈ গ্ৰাহক বিক্ৰেতাই প্ৰেৰণ কৰা পেমেন্ট নিশ্চিতকৰণৰ স্ক্ৰিনশ্বট বিশ্বাস কৰিবলৈ বাধ্য হয় যদিও তেওঁলোকে কোনো জাননী লাভ নকৰে পিছত ধন লাভ কৰাৰ আশাত তেওঁলোকে সামগ্ৰী বা সেৱা আগবঢ়ায় যদিও পিছত তেওঁ উপলব্ধি কৰিছে তেওঁক প্ৰতাৰণা কৰা হৈছে ধন স্থানান্তৰৰ বিনিময়ত নগদ ধনৰ প্ৰয়োজন হোৱা অভিনয় কৰি প্ৰবঞ্চকে অনলাইন পেমেন্টৰ বিনিময়ত জৰুৰী প্ৰয়োজনৰ বাবে নগদ ধন যোগান ধৰিবলৈ নিৰীহ লোকক অনুৰোধ কৰে নিৰীহ ব্যক্তিজনৰ একাউণ্টৰ সবিশেষ লৈ ভুৱা লেনদেনৰ স্ক্ৰিনশ্বট দেখুৱাই তেওঁলোকৰ পৰা ধন ল'বলৈ এজন ব্যক্তিৰ পৰা আন এজনলৈ ধন ভুৱা ট্ৰান্সফাৰ তেওঁলোকে হোৱাটছআপত স্ক্ৰিনশ্বট পঠিয়াই বাৰে বাৰে ফোন কৰি ভুলকৈ কোনো নিৰীহ ব্যক্তিলৈ ধন পঠিয়াইছে বুলি মিছাকৈ দাবী কৰে টকা পঠিয়াবলৈ মান্তি নহ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে নিৰীহ ব্যক্তিজনক টকা ট্ৰান্সফাৰ কৰিবলৈ বাধ্য কৰে ভুৱা স্ক্ৰিনশ্বটৰ জৰিয়তে নিজকে প্ৰবঞ্চনাৰ পৰা ৰক্ষা কৰক পণ্য বা সেৱা প্ৰদান কৰাৰ আগতে সদায় পেমেন্ট নিশ্চিতকৰণ বাৰ্তা পৰীক্ষা কৰক আপুনি আপোনাৰ অতীতৰ লেনদেনৰ বিৱৰণ চাই এই কাম কৰিব পাৰে কেৱল স্ক্ৰিনশ্বটটো বিশ্বাস নকৰিব স্ক্ৰিনশ্বট পেমেন্ট পৰীক্ষা কৰাত সহায়ক হ'ব পাৰে কিন্তু ইয়াক সহজে নকল কৰিব পাৰি ইয়াৰ পৰিৱৰ্তে পেমেন্ট নিশ্চিতকৰণ অন্য সংকেতৰ বাবে পৰীক্ষা কৰক যেনে আপোনাৰ পঞ্জীয়নভুক্ত বেংকৰ পৰা ইমেইল বা SMS জাননী ব্যৱসায়ীসকলৰ বাবে ভইচ মেছেজৰ জৰিয়তে পেমেন্ট নিশ্চিতকৰণ প্ৰদান কৰা স্মাৰ্ট স্পিকাৰসমূহ সৰ্বোত্তম ভুৱা স্ক্ৰিনশ্বট কেলেংকাৰীৰ বলি হ'লে কি কৰিব যদি আপুনি ফোনপেত কোনোবাই কেলেংকাৰী কৰে তেন্তে আপুনি তৎক্ষণাত নিম্নলিখিত ধৰণে সমস্যাটো ৰিপৰ্ট দিব পাৰে ফোনপে এপ সহায় অংশ লৈ চাওক আৰু লেনদেনৰ সমস্যা বিকল্পত সমস্যাটো প্ৰতিবেদন দিয়ক ফোনপে গ্ৰাহক সেৱা নম্বৰ আপুনি ফোনপে গ্ৰাহক সেৱা 8068727374 02268727374 নম্বৰত ফোন কৰি সমস্যাটোৰ বিষয়ে জনাব পাৰে তাত এজন গ্ৰাহক সেৱা এজেণ্টে টিকট তৈয়াৰ কৰিব আৰু আপোনাৰ সমস্যা সহায় কৰিব এটা ৱেব ফৰ্ম জমা দিয়া আপুনি ফোনপেৰ ৱেব ফৰ্ম তলত দিয়া ধৰণে ব্যৱহাৰ কৰি এটা টিকট সৃষ্টি কৰিব পাৰে